গাইজ গুড মৰ্ণিং। আজি মই আহিছোঁ পেহীখন ন খাবলৈ। ইমানেই লৰালৰি হ'ল, ৰাতিপুৱা দেউতা অফিচত যাব তো লগতে আহিলোঁ। সেইটো কাৰণে মোৰ ফোনিয়াবও নহ'লে, ধৰিব পাৰিছে বাইকত অহা তাতে। এতিয়া পেহীখন ন খোৱা দেখাওঁ আপোনালোকক, চাই থাকক ভিডিঅ'। পেহী ঘৰত বহুত হাঁহ আছে আৰু এইটো দীঘলীয়া পদ্ধতিয়েদি সোমাই গৈ আছোঁ। এইটো আমাৰ পেহীহঁতৰ ঘৰ। পেহা গাটো ভাল নহয়, পেহা ইয়াতে বহি আছে। অঁ পেহা, অঁ সেইজনী টিকলি, ঐ টিকলি, কি হ'ল মাজু পেহী ঘৰ আহিলোঁ তো মাজু পেহীহঁতৰ ঘৰলৈ সোমাই গৈছোঁ। এয়া নবৌয়ে ধুনীয়াকৈ ফুল কৰি থৈছে। এজনী মোৰ নবৌ। ইফালে নবৌয়ে ভণ্টিয়ে পিঁয়াজ কাটি আছে, ইফালে দাইল হৈ আছে। এয়া কাটি আছে পেহীয়ে মাছ। এইজনী মোৰ পেহী। এইফালে দাদাহঁতে কাটি আছে মুৰ্গী। আমি এতিয়া ৰবাব টেঙা খাই লওঁ, ভাত হয় মানে। একেখিনি মছলাৰে তেনেধৰণে কেনেদৰে নেমু টেঙা আচাৰ বনালোঁ আহকচোন চাওঁ। ইয়াৰ বাবে লৈছোঁ মই কেইটামান জলকীয়া, কেঁচা জলকীয়া, পকা জলকীয়া মিক্সকৈ লৈছোঁ, বাৰীৰ পৰা আনিব লৈছোঁ। আৰু ইয়াৰ লগতে ল'ম মই আদাখিনি ভালদৰে ধুই বাকলি গুচাই কুটি ল'লেও হয় বা ৰুকি ল'লেও হ'ব। এনেদৰে এইখিনি ভালদৰে ৰুকি হ'লে ৰ'দত দি দিম। এদিন ৰ'দত দিলেও হ'ব, যদি ভাল ৰ'দ হয় এতিয়া এদিন হ'লেও হ'ব, আৰু যদি ভাল ৰ'দ নহয় তেতিয়া পূৰা খৰমৰীয়া হ'বলৈ 2 দিন ৰ'দত দিলেও একো নহয়। মুঠতে পানীখিনি যোৱাকৈ হ'লেই হ'ল। পানী থাকিলে আচাৰটো ভেঁকুৰি যাব। নেমু টেঙা আচাৰটো এটা গুড় দি বনাম আৰু এটা ভোট জলকীয়া দি আৰু এটা চিম্পুল অকল টেঙাৰ আচাৰ বনাম। এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে কাটি। এতিয়া এইখিনি ভালদৰে প্লেটখনতে মেলি দি ৰ'দত দি শুকুৱাবলৈ দিম। এইখিনি ৰ'দত দি দিছোঁ। এতিয়া লৈছোঁ 10-12টামান নেমু। ইয়াৰে মই 4টা বাকলি গুচাই ল'ম আৰু বাকীখিনি চুচ গুচাই ল'ম। আগগুৰিকেইটা অকণমান কাটি লৈ চুচ গুচাই ল'ম। আৰু তাৰপিছত চুচ গুচাই লৈ ভালদৰে ধুই আকৌ ৰ'দত দি দিম, ভালদৰে পানীখিনি যোৱাকৈ। আৰু যদি আপুনি ডাৱৰীয়া বতৰত কৰিছে তেতিয়াহ'লে ৰ'দত নিদিলেও হ'ব। ভালদৰে এখন কটন কাপোৰেৰে, চাফা কাপোৰ লৈ পেলাই মুচি দিব, যাতে পানীখিনি ভালদৰে শুকাই যায়। পানী থাকিলে আচাৰখিনি গেলি যাব। ইয়াৰ লগতে ল'ম মই 2টা গোল নেমু। এইকেইটা গোল নেমু হয়, কমলা টেঙা নহয় আকৌ, দেখাত কমলা নিচিনা লাগিছে। এইখিনিও মই ভালদৰে চুচ গুচাই লৈছোঁ। আৰু লগতে লৈছোঁ বাৰীৰ পৰা অনা জলকীয়া কেইটা। সেইকেইটাও ভালদৰে ঠাৰি গুচাই ৰ'দত দিম। সাৱধান হ'ব যাতে পানী ক'তো থাকি নাযায়, জলকীয়া হওক বা নেমুতে হওক, ক'তো পানী থাকি নাযায়, ভালদৰে শুকায় বস্তুখিনি। এইখিনি ঠাৰি গুচাই হৈ গ'ল। আপোনালোকে ফালিও দিব পাৰে ৰ'দত।
জলকীয়াৰ পৰিমাণটো নিজে সোৱাদ অনুসৰি ল'ব। এইখিনি মই যিখিনি বাকলি গুচাই লৈছিলোঁ নেমু, সেই বাকলি গুচোৱা নেমুখিনি এনেদৰে কাটি ল'লোঁ। ইয়াতে মই মিক্স কৰি দিছোঁ নিমখ, আৰু যিটো গোল নেমু লৈছিলোঁ সেই গোল নেমুটো ইয়াতে মই টুকুৰা টুকুৰকৈ কাটি দিম। ইয়াৰ পৰা যিখিনি গুটি ওলাব সৰু সৰু গুটিখিনি আঁতৰাই দিব, নহ'লে তিতা হ'ব। এইখিনি অকল বাকলি গুচোৱা নেমুখিনিহে, মানে চাৰিটা বাকলি গুচোৱা নেমু, আৰু বাকীখিনি এক্সট্ৰাকৈ কুটি লৈছোঁ। এতিয়া এইখিনি চেপি দিব যাতে সোৱাদটো ভাল হয়। গোল নেমু এটাই দিব লাগিব বুলি কথা নাই, নেমু যিমান গোল নেমু সিমান দিব পাৰে। মোৰ ওচৰত যিহেতু নাছিলে সেইটো কাৰণে মই এটাই দিছোঁ। এইখিনি এতিয়া ভালদৰে অলপ ৰস ওলোৱাকৈ চেপি দিম। এইখিনি চেপি হৈ গ'ল। ইয়াতে এতিয়া মই শুকুৱাই থোৱা জলকীয়াকেইটা কাটি দিছোঁ। আপোনালোকে যিমানটো জলকীয়া খায় সিমানটো দিব। এইখিনি এতিয়া ভালদৰে মিক্স কৰি, এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া দেখুৱাইছোঁ এইখিনি নেমু যিখিনি মই চুচ গুচাই লৈছিলোঁ, সেইখিনি নেমুটো এটা মই গোল নেমু কাটি দিছোঁ। আগৰখিনিৰ নিচিনা একেই, মোৰ ওচৰত দুটাই গোল নেমু আছিল, মই দুটাই দিছোঁ। আপোনালোকে সৰহকৈও দিব পাৰে। এইখিনি আদাখিনি ধৰিব পাৰিছে, ৰ'দত দিছোঁ, এইখিনি শুকাই হৈ গ'ল। এইখিনি চুচ গুচোৱাখিনি ইয়াতো মই অলপমান জলকীয়া কুটি দিছোঁ। এইখিনিত বেছি জলকীয়া নিদিওঁ, কিয়নো এইখিনি গুড় দি বনাম। টেঙা, জ্বলা আৰু গুড়টো জোখত হ'ব লাগিব। বেছি জ্বলা দি দিলে ভাল নালাগিব খাই। এইখিনি মিক্স কৰি, ইয়াতে নিমখটো অলৰেডি দি থোৱাই আছে, এইখিনি মিক্স কৰি মই ৰ'দত অলপমান সময় এনেদৰে দি দিম। এতিয়া যিখিনি নেমু টেঙাৰ বাকলি মই থৈ দিছিলোঁ সেইখিনিও কুটি লৈছোঁ। আপোনালোকে ভালদৰে ৰ'দত শুকুৱাই পেলাই বহুত দিনলৈ থৈ দিব পাৰে। আৰু ইয়াৰ পৰা যদি কেতিয়াবা ধৰক পিঠা বনালে বা মালপোৱা বনালে মিঠা, তেতিয়া ইয়াৰে কেইটুকুৰমান দি দিব পাৰে। চাহ বনালেও দিব পাৰে, বা যদি মিছল খোৱা হয় ঘৰতে বনাই, আমিতো খাওঁৱেই কেঁচা বুট বা মটৰ এনেদৰে মিছল বনাই যদি খোৱা হয় তেতিয়াও লগত দি দিব পাৰে। বহুত টেষ্টি হয়, আৰু খাই চাব। শুকানেও ধৰক যিসকলে তামোল নাখায় বা অন্য একো বস্তু নাখায়, তেতিয়া ভাত খাই উঠি বা মুখখন যদি কিবা বেয়া লাগে তেতিয়াহ'লে এইটো এনেদৰেও খাব পাৰে। এইখিনি মই ৰ'দত দি দিছোঁ। এতিয়া এই নেমুখিনি ৰ'দৰ পৰা আনি মই এটা পলিথিন, এইটো পলিথিন কাপোৰৰ নিচিনা যিটো পলিথিন হয়, তাৰ এখন ঢাকি দিছোঁ। ঢাকি দি সূতা এডালে বান্ধি দিম। বান্ধি দি পেলাই মই এনেদৰে ৰ'দত দিম। দুদিন এনেদৰে ৰ'দত দিম। এইখিনি ধৰিব পাৰিছে, দুদিন হৈ গ'ল ৰ'দত দিয়া। ইয়াতে এতিয়া মই পাঁচফোৰণ ভাজি লৈছিলোঁ, ভজা পাঁচফোৰণখিনি মিক্স কৰি দিছোঁ। আৰু সেই তেনেকৈ থোৱাৰ পিছত মই ৰাতি হ'লে ঢাকি দিওঁ। ইয়াত এতিয়া এইখিনি দিছোঁ ভিনেগাৰ, দুভাগ ধৰিব পাৰিছে, এভাগ বাকলি গুচোৱা আৰু এভাগ বাকলি নুগুচোৱা, মানে চুচ গুচোৱা। ইয়াত এতিয়া মিঠাতেলো দি দিছোঁ। গুড়ৰ যিখিনি বনাইছোঁ সেইখিনি ডাঙৰ চৰিয়াত আছে, আৰু সেইখিনিত বেছিকৈ তেল মছলা বেছিকৈ প্ৰয়োগ কৰিব নালাগে। ৰেড চিলিও ইমান নিদিওঁ। বাকীখিনি বাকলি গুচোৱা সেইখিনিত মই তেল মছলা বেছি ব্যৱহাৰ কৰিম। এইখিনি যিহেতু মিঠা আছে, গতিকে বেছি মছলাৰ প্ৰয়োজনো নাই। ভালদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি যিখিনি লৰাই আছোঁ সেইখিনি হৈছে জ্বলা আচাৰ, তাত তেল বেছিকৈ লাগিব।
মই ৰেড চিলি দিছোঁ, আপোনালোকে কাশ্মীৰী মিৰ্চো ব্যৱহাৰ কৰিব পাৰে কালাৰৰ বাবে। এতিয়া খুব টেষ্টি আচাৰ তৈয়াৰ হৈ গ'ল। নেমু টেঙাৰ আচাৰখিনি বনোৱা সোনকালেই খাব নোৱাৰে, মানে তিতা তিতা ভাৱ এটা থাকে। এইখিনি মই এতিয়া ৰ'দত দিম জুইখিনি, গুড় দি যিখিনি বনাম আৰু লগতে যিখিনি জ্বলা আচাৰ দুই ভাগ ৰ'দত থৈ ল'ম। এতিয়া কেৰাহী এখনত অলপ পানী দি তাতে গুড় অলপ উতলাই লৈছোঁ। সেইখিনি গুড়খিনি ঠাণ্ডা হোৱাৰ পিছত এতিয়া এখন কেৰাহীত আকৌ গুড়খিনি দি দিছোঁ, পগোৱা গুড়খিনি। গুড়ত যিহেতু বহুত বালি থাকে সেইকাৰণে আধাখিনি থৈ দিছোঁ, আধাখিনিহে দিছোঁ, তলৰখিনিত বালি থাকিব পাৰে। এতিয়া ইয়াতে মই নেমু টেঙাখিনি ঢালি দিছোঁ, যিখিনি চুচ গুচোৱা নেমু তাৰে আধাটো ইয়াতে মই গুড় দি মিক্স কৰি বনাম। সেইটো এটা ৰেচিপি হৈ গ'ল। সকলোৱে বুজি পাইছেনে বাৰু? এইখিনি অলপ সময় এতিয়া উতলিবলৈ দিম, উতল আহিছে আৰু। বহুত বেছি উতলাব নালাগে, অকণমান সময় উতলালেই হ'ল। 15 দিনমান এইখিনি ৰ'দত দি থাকিব। 15 দিনমানৰ পিছত খালে বহুত টেষ্টি হয়। প্ৰথমতে অকণমান তিতা ভাৱ এটা আহে, পিছত তিতা ভাৱটো নাইকিয়া হৈ যায়। এইখিনি সিজিছে আৰু। নেমু টেঙা আৰু গুড়ৰ আচাৰ ৰেচিপিটো আশা কৰোঁ সকলোৱে বুজি পালে। এতিয়া বাকী যিখিনি নেমু ৰৈ গৈছিলে সেই নেমুখিনি এটা কণ্টেইনাৰত থৈ লৈছোঁ। ইয়াতে মই মোৰ পুৰণা ভোট জলকীয়া আছিলে, পুৰণা ভোট জলকীয়া দি দিম। কেঁচা তেল অলপ দি দিছোঁ, তেল ডুব গৈ থাকিলে ভাল লাগে। এইকেইটা ভোট জলকীয়া ধৰিব পাৰিছে, পুৰণা ভোট জলকীয়া। এইকেইটা ভোট জলকীয়া তাতে কেঁচা তেল অলপ দি থৈ দিলোঁ। এইখিনি ঠাণ্ডা হ'বলৈ নমাই দিলোঁ, এইখিনি গুড় দিয়াখিনি। আৰু এইখিনি হৈছে যিখিনি বাকলি গুচাই থৈছিলোঁ সেইখিনি নেমু। তাতে মই এই আদা গুড়িখিনি ইয়াতে মই মিক্স কৰি দিম। আদাখিনি সেইবাবে ৰুকি লৈছিলোঁ, বহুত ধুনীয়া ফ্লেভাৰ আহে আদা গুড়ি এনেদৰে দি দিলে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। তো আদা দিয়া এইটো জ্বলা আচাৰ নেমুৰ তৈয়াৰ হৈ গ'ল, এটা গুড়ৰ আচাৰ আৰু এইটো ভোট জলকীয়া আচাৰ। চ' মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'খিনি আপুনিও চাব পাৰে। এইখিনি হৈছে গুড়ৰ আচাৰখিনি, এইখিনি হৈ গ'ল। তো এতিয়া এইখিনি ৰ'দত দি 15 দিনমানৰ পিছত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। তো আজিলৈ আহোঁ, ধন্যবাদ।